নমস্কাৰ জুৰিচিনৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিছে চাগে চাদৰ মেখেলা কিয় পিন্ধি আছে। আজি গোলাঘাটৰ আগফালে নামঘৰলৈ যাবলৈ লৈছোঁ। কালিয়ে আহিছোঁ মোৰ লগৰ চিমাচি ঘৰলৈ। এতিয়া যাবলৈ ওলাইছোঁ। ব'লক তেন্তে ব্লগটো আৰম্ভ কৰোঁ। যদি ব্লগটো চাই ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ব'লক। আমি এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে চিমাচি আৰু এইফালে বৌ, এইফালে তোমাৰ নামটো কি? নিন্দিতা, এইফালে মাহী। ব'লক। এইটো নামঘৰলৈ যোৱা চমুপথ। সেয়ে আমি এই ৰাস্তাটোৰেদি নামঘৰলৈ আহিছোঁ। যিহেতু এতিয়া ভাদ মাহ আৰু আজি দেওবাৰ, ভাদ মাহৰ তৃতীয়টো দেওবাৰ, সেয়ে নামঘৰত যথেষ্ট মানুহ হৈছে। এয়া মূল নামঘৰৰ সন্মুখ ভাগ। নামঘৰলৈ আহিছোঁ যিহেতু চাকি বন্তি ল'বই লাগিব, সেয়ে আমি পোনপ্ৰথমে চাকি ল'বৰ বাবে দোকানলৈ গ'লোঁ। এতিয়া আমি দোকানত সোমাই চাকি, তামোল, পাণ, ধূপ আদিবোৰ লৈ লৈছোঁ। এয়া আপোনালোকে দেখিছেই নামঘৰত যথেষ্ট মানুহ হৈছে।
সেয়ে বাহিৰৰ ভাগতে বাকী থকাসকলেও চাকি জ্বলোৱা আৰম্ভ কৰা হৈছে। এই ভাগ হৈছে নামঘৰৰ নতুন ভাগ। ইয়াতে নাম লোৱা হয়। এইটো হৈছে নামঘৰৰ পুখুৰী। এয়া মাহী ফটো কৰিব, এইফালে সীমা আছে ফটো মাৰি দিছে। চাকি জ্বলাই আহি আমি দোকানত অলপ ৰ'লোঁ। তাতে খোৱা বোৱা অলপ হ'ল। খাই বৈ লৈ আমি অলপ দোকান কৰিলোঁ। ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।